Phuloni along MMPPNA scheme MLA Bidyasing Engleng hin pen kangpu pon. Towar ta isi kinang sot nai lo towar jong sawi pute kedam kewan kesung kasik sakto. Son se patumi ni phai troxy por phai baji kebra minitham kep malom Phuloni ahithia dung Phuloni ahithi pen kurna kiling arong an 1.5 km atowar mate Mukhya Mantri Pakipat Nirman Achatni Askim Pini MLA Bidyasing Engleng ahin pen input pon. La pen towara sai ke klempon jia bang mate contractor Kuldip Bora ahin pen se klempon putowara bang cheklo John ni angbong se patang pon po puta MLA ahin pen ningje pon. Bangso kangpu along alhi aman pen gachitong dun EM Kangbura Kiling Phuloni Town Committee Chairman Moja Singh Ronghang chitong dun আরে কিলিং আৰু ইংলেং লগ লাগিছে মিলিন আৰু মম হয় বহুত নহব হে 1.5 কিলোমিটার তো নাংলিগে চেয়ারম্যান বানামপুর ইনি ডাকো হালা রহাস এমএলএ নানি দামজুই আপনার চাৰি কোটি প্ৰায় মানে কি কয় ইষ্টিমেটো আৰু কন্ট্ৰাক্টৰ নাম হৈছে কুলদীপ বৰা আমাৰ লোকেল কন্ট্ৰাক্টৰ আৰু আমাৰ কামটো দিয়া হৈছে আমাৰ চিফ ইঞ্জিনিয়াৰ PWD পৰা দিয়া হৈছে আৰু ভাল কন্ট্ৰাক্টৰ বুলি কৈছে আৰু ইয়াত অতি কম সময়ৰ ভিতৰতে 2 মাহমান ভিতৰতে কমপ্লিট কৰিব পাৰে বুলি কৈছে হয়নে এই কন্ট্ৰাক্টৰ হয়নে 2 মাহ ভিতৰতে কমপ্লিট কৰি দিম বুলি কৈছে গতিকে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই প্ৰত্যেক সমষ্টিটো এই মানে কি কয় 20 কিলোমিটাৰ 25 কিলোমিটাৰ এনেকা মানে কি কয় LA ৱাইজ হিচাপে দিয়া হৈছে যাৰ নাম নেকি মুখ্যমন্ত্ৰী প্ৰশিক্ষণ কাৰণ আমাৰ ডিফুৱেলেটো আজি ইয়াতো হৈছে আৰু সেইদিনাখন আমাৰ মানে কি কয় পইচা জেণ্টা ইঞ্চিটো পুংৰিপি এইটো ৰাস্তা হৈছে আৰু কেইটামান ৰাস্তা আৰু ইয়াত আছে ইয়াতো ফাউণ্ডেশ্যন লে কৰিব লাগিব কাৰণ আমাৰ ইয়াত কণ্ট্ৰেক্টৰবিলাকক কাম মনে মনে দিলে নহ'ব ৰাইজক জনাব লাগিব যে ইয়াত ৰাইজক জনোৱা মানে আপোনালোকেও চাব পাৰিব 5জন বিধায়কসকলক আমাৰ লোকেল MDC EM আমাৰ কিলিং ডাঙৰীয়াক বা ৰাইজক চেয়াৰমেন আমাৰ টাউন কমিটি তেওঁলোকক ব্লেম দিলে নহ'ব ৰাইজেও মানে কি কয় নিজেও চোৱা চিতা কৰিব লাগে আৰু সেই হিচাপে সজাগতা ৰাখিব লাগিব সেইকাৰণে আজি উপস্থিত আমাৰ লোকেল MDC তথা EM কামগুৰা কিলিং ডাঙৰীয়া উপস্থিতিত আৰু আমাৰ ডিপু মানে কি কয় ফুলনি টাউন কমিটি চেয়াৰমেন ৰংহাং ডাঙৰীয়া আৰু বকলীয়া টাউন কমিটি আমাৰ তেৰণ ডাঙৰীয়া ৱাৰ্ড কমিশ্যনাৰ সকলে আছে উপস্থিত এই উপস্থিতিতে আজি আধাৰশিলা স্থাপন কৰিছে কথাটো আজি মানে ধন্যবাদ